হাৱাই নামৰ এটা ঠাইত 1987 চনৰ 28 এপ্ৰিলত দুপৰীয়া প্ৰায় 1 বজাত আলোহা এয়াৰলাইন্সৰ ফ্লাইট 243 উৰিবলৈ সাজু হৈছিল। এটা সুন্দৰ দিন আছিল। সেইদিনা ৰ'দ বহুত বেছি ভালকৈ দি আছিল আৰু বেছিভাগ মানুহে ছুটি উপভোগ কৰিবলৈ আহিছিল। যদি আপুনি হাৱাইৰ বিষয়ে নাজানে তেন্তে ই প্ৰশান্ত মহাসাগৰত থকা এটা দ্বীপসমূহৰ এটা জাগা আৰু ইয়াৰ ৰাজধানী হৈছে হুলুলুলু। এই ফ্লাইটটো আচলতে হিলোৰ পৰা হুলুলুলৈ যাবলৈ ওলাইছিল। হিলো হৈছে হাৱাইৰ দক্ষিণতম দ্বীপ। এই দ্বীপটো বৰ দূৰত নাছিল। প্ৰায় 35 মিনিটত এই ফ্লাইট এই জাগা যাই পায়। আলোহা এয়াৰলাইন্স হৈছে যিয়ে বিভিন্ন দ্বীপসমূহক সংযোগ কৰে। কম দূৰত্বৰ বাবে এই বিশেষ বিমানখনে ইতিমধ্যে ৰাতিপুৱাৰ পৰা 8 বাৰ অহা যোৱা কৰিছিল। এই ফ্লাইটখনে 3টা ৰাউণ্ড ট্ৰিপ গৈছিল, কিন্তু এইটো অস্বাভাৱিক নাছিল। এনে বিমানসমূহৰ বাবে ই সাধাৰণ অহা যোৱা কৰিয়েই থাকে। সকলো যেনেকৈ হ'ব লাগিছিল তেনেকৈ চলি আছিল। যাত্ৰীসকলে উঠিল, দুৱাৰবোৰ বন্ধ কৰা হ'ল আৰু ঠিক 1:25 ফ্লাইটটো উৰি গ'ল। মাত্ৰ এটা অস্বাভাৱিক কথা আছিল, যেতিয়া এজনী যাত্ৰী বিমানত উঠিছিল, উঠাৰ লগে লগে দুৱাৰত সোমোৱাৰ আগতে তেওঁ দেখিলে যে বিমানৰ ছিটসমূহৰ মাজত এটা ছিট অলপ ফাটি আছিল, কিন্তু তেওঁ কাকো নকলে। ভাবিলে যে এইটো একো নহয়, আৰু যদি কোনো সমস্যা থাকিলহেঁতেন তেন্তে কোনোবাই লক্ষ্য কৰিলেহেঁতেন। কিন্তু তেওঁ কল্পনা কৰিব নোৱাৰিলে যে এইটোৱে কিমান ডাঙৰ এটা ঘটনা হ'ব। বিমান উৰাই যোৱাৰ মাত্ৰ 10-15 মিনিটৰ পিছত এয়াৰ হোষ্টেছসকলে ট্ৰলি লৈ আহিল আৰু যাত্ৰীসকলক ড্ৰিংক দিবলৈ আৰম্ভ কৰিলে। ছিট বেল্ট চাইলেনটো এতিয়াও বন্ধ হোৱা নাছিল, যিহেতু এইটো সাধাৰণতে বিমান বেছি উচ্চতা পালে বন্ধ কৰা হয়, আৰু এই বিমানৰ বাবে উচ্চতা আছিল 24,000 ফুট উচ্চতা। ফ্লাইটত 3জনী এয়াৰ হোষ্টেছ আছিল, যাত্ৰীসকলক ড্ৰিংক দি আছিল, আৰু উৰাই যোৱাৰ মাত্ৰ 20 মিনিট পিছত ফ্লাইটৰ উচ্চতা 24,000 ফুট যাই পায় আৰু ছিট বেল্ট চাইলেনটোও বন্ধ হ'ল। এই উচ্চতা যাই পোৱাৰ লগে লগে এটা ডাঙৰ বিস্ফোৰণ হ'ল। যাত্ৰীসকলে এটা জোৰ আৱাজ শুনিলে আৰু হঠাৎ বিমানখনৰ স্পীড কমি আহিল। মানুহে উশাহ নিশাহ লোৱাত সুবিধা পালে। বস্তুবোৰ চাৰিওফালে উৰি গ'ল। সম্পূৰ্ণ বিশৃংখলা আৰু ভয়ানকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। কোনেও বুজিব নোৱাৰিলে যে কি হৈ আছে। কিছুমান যাত্ৰী চাৰিওফালে চালে আৰু দেখিলে যে বিমানৰ ওপৰভাগ নোহোৱা হৈ গৈছে। তেওঁলোকৰ ওপৰত আকাশ দেখিবলৈ পাৰিছিল। বিমানৰ সন্মুখৰ প্ৰায় 35 বৰ্গমিটাৰ বিচ্ছিন্ন হৈ উৰি গৈছিল। আচলতে বিমানৰ কেবিনৰ বায়ু সদায় প্ৰেছাৰাইজ কৰা হয়, যাতে আমি সাধাৰণভাৱে উশাহ নিশাহ ল'ব পাৰোঁ। নহ'লে 24,000 ফুট উচ্চতাত বায়ুমণ্ডলীয় চাপ অতি কম। বায়ু ইমান পাতল যে আমি সেই উচ্চতাত সাধাৰণভাৱে উশাহ নিশাহ ল'ব নোৱাৰোঁ। সেইবাবে বিমানসমূহৰ নিজৰ প্ৰেছাৰাইজ ছিষ্টেম থাকে, যিয়ে বায়ু পাম্প কৰি নিয়ন্ত্ৰণ কৰে। যদি কোনো কাৰণত এই ছিষ্টেমটো বেয়া হৈ যায় আৰু বিমান বহু উচ্চতাত উৰি থাকে, তেন্তে এই জৰুৰীকালীন অৱস্থাত অক্সিজেন মাস্কবোৰ তললৈ নামি আহে। এই অক্সিজেন মাস্কবোৰ সাধাৰণতে প্ৰায় 15 পৰা 20 মিনিটৰ অক্সিজেন থাকে, আৰু সেই সময়খিনিতে পাইলটে বিমানখন তললৈ নমাই আনিব লাগে এটা উচ্চতালৈ, য'ত মানুহে সাধাৰণভাৱে উশাহ নিশাহ ল'ব পাৰে। এই উচ্চতাটো হ'ল 10,000 ফুট তলৰ উচ্চতা। এতিয়া আমাৰ কাহিনীৰ ফ্লাইট 243 কি হৈছিল? সেয়া হৈছিল যে অক্সিজেন মাস্কবোৰ তললৈ নামি আহিল, কিন্তু অক্সিজেন মাস্ক চিষ্টেমটো কাম কৰা নাছিল। বিমানৰ ছাদ উৰি যোৱাৰ বাবে অক্সিজেন মাস্কবোৰ সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছিল। এই অৱস্থাত যদি আপোনাৰ শৰীৰে যথেষ্ট অক্সিজেন নাপায়, তেন্তে আপুনি অচেতন হ'ব পাৰে আৰু শেষত জীৱন হেৰুৱাব পাৰে। ছেকেণ্ডৰ ভিতৰতে মানুহে মূৰ ঘূৰোৱা আৰু বিভ্ৰান্ত অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। এনে ক্ষেত্ৰত অচেতন হ'বলৈ মাত্ৰ 1-2 মিনিট লাগে। মিছেল হণ্ডা এজনী এয়াৰ হোষ্টেছ বিস্ফোৰণৰ সময়ত ছিট নম্বৰ 15ৰ ওচৰত আছিল। তেওঁ ইণ্টাৰকমৰ জৰিয়তে ককপিটৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু ককপিটৰ পৰা কোনো সঁহাৰি নাহিল। দ্বিতীয় এয়াৰ হোষ্টেছ CB লেন্সিং ছিট নম্বৰ 5ৰ ওচৰত এজনী যাত্ৰীক ড্ৰিংক দি আছিল। যেতিয়া বিমানৰ ছাদ বিচ্ছিন্ন হৈ গ'ল, তেওঁ বিমানৰ পৰা পৰি গ'ল। তেওঁলোকৰ তৃতীয় সহকৰ্মী জেন চাটো ছিট নম্বৰ 2ৰ ওচৰত আছিল। তেওঁ এটা গধুৰ লাগেজত খুন্দা খাই তলত পৰি গ'ল। চাৰিওফালে হুলস্থুল হৈছিল। যেতিয়া মিছেলে পাইলটসকলৰ পৰা কোনো উত্তৰ নাপালে, তেওঁ প্ৰত্যেক যাত্ৰীৰ ওচৰলৈ গৈ সুধিলে, কোনোবাই বিমান উৰাব জনা নাই? এইটোৱে যাত্ৰীসকলক আৰু ভয় খুৱালে। তেওঁলোকক বিমান উৰাবলৈ কোৱা হৈছিল। এইটোৱে তেওঁলোকক পাইলটসকলৰ বিষয়ে ভাবিবলৈ বাধ্য কৰিলে যে পাইলটসকলৰ কিবা এটা হৈছে। প্ৰশিক্ষিত পাইলট অবিহনে ফ্লাইটখনে ক্ৰেছ হ'বলৈ 100% নিশ্চিত আছিল। তেওঁ তলত বাগৰি বাগৰি ককপিটৰ ওচৰ পালেহি তাত তেওঁৰ সহকৰ্মী জেনৰ মূৰত তেজ ওলোৱা দেখিলে। যেতিয়া তেওঁ ককপিটৰ ভিতৰলৈ চাবলৈ চেষ্টা কৰিলে, তেওঁ কাকো দেখা নাপালে। মাত্ৰ কেইটামান মূল্যৱান মিনিট আছিল, যাৰ পিছত সকলোৱে অচেতন হৈ মৰিব। কিন্তু হাইপক্সিয়াৰ বাহিৰে এই যাত্ৰীসকলে শক্তিশালী বতাহ সহ্য কৰিবলগীয়া হৈছিল। প্ৰায় 500 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰ বতাহ তেওঁলোকৰ ফালে বৈ আহিছিল। চকু মেলি ৰখাটো কঠিন আছিল, আৰু উষ্ণতা আছিল -45 ডিগ্ৰী চেলচিয়াছ। যদিও কোনোমতে অক্সিজেন যোগান থাকিলহেঁতেন, এই ঠাণ্ডাত বেছি সময় জীয়াই থকাটো সম্ভৱ নাছিল, কাৰণ বেছিভাগ যাত্ৰীয়ে শ্বৰ্টছ আৰু টি-চাৰ্ট পিন্ধি আছিল। হাৱাই এটা উষ্ণমণ্ডলীয় ঠাই, য'ত মানুহে বীচ আৰু জংঘল চাবলৈ আহে, গতিকে কোনো যাত্ৰীয়ে এই উষ্ণতাৰ বাবে সাজু নাছিল। মিছেল আছিল একমাত্ৰ এয়াৰ হোষ্টেছ যি জীৱিত অৱস্থাত আছিল। তেওঁ পাইলটসকলৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি থাকিল,
কিন্তু কোনো উত্তৰ নাহিল। এই সকলো বিপদৰ মাজত এটা ভাল খবৰ আছিল যে পাইলটসকল আচলতে জীয়াই আছিল, আৰু কেৱল জীয়াই নহয়, পাইলটসকল যাত্ৰীসকলতকৈ বহুত বেছি ভাল অৱস্থাত আছিল। তেওঁলোকৰ অক্সিজেন মাস্কৰ কাম কৰি আছিল। 44 বছৰীয়া কেপ্টেইন ৰবাৰ্টছন হাইমাৰ আছিল কামাউণ্ট, এজন অতি অভিজ্ঞ পাইলট যি আলোহা এয়াৰলাইন্সত 11 বছৰ কাম কৰিছিল। তেওঁৰ সৈতে আছিল 37 বছৰীয়া চাৰ্জ অফিচাৰ মিমি টম্পকনিছ। যেতিয়া বিস্ফোৰণ হ'ল, দুয়োজনে ঠাট্টা অনুভৱ কৰিলে, আৰু যেতিয়া তেওঁলোকে পিছলৈ ঘূৰি চালে, তেওঁলোকে দেখিলে যে বিমানৰ ছাদ নোহোৱা হৈ গৈছিল, লগতে ককপিটৰ দুৱাৰ চাৰিওফালে ধ্বংস হৈ গৈছিল। কিন্তু দুয়োজনে তৎক্ষণাত কামত লাগিল। প্ৰথমে তেওঁলোকে নিজৰ অক্সিজেন মাস্কবোৰ পিন্ধিলে। তেওঁলোকে জৰুৰীকালীন ডিচেণ্টনৰ বাবে যাবলৈ সিদ্ধান্ত ল'লে। তেওঁলোকে বিমানখন 500 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত উৰালে, আৰু প্ৰতি মিনিটত 4100 ফুট গতিত তললৈ নামি। কিন্তু সময়ৰ সীমা কেৱল বিমানৰ ডিচেণ্টনৰ বাবে নাছিল। তেওঁলোকে আটাইতকৈ ডাঙৰ এটা সমস্যাৰ সন্মুখীন হ'ব লাগিল, বিমানৰ নাক, অৰ্থাৎ বিমানখনৰ আগৰ এৰিয়াটো। তেওঁলোকে বহি থকা সন্মুখৰ অংশ অলপ তললৈ ঢাল খাই আছিল, প্ৰায় 1 মিটাৰ। বিমানখনৰ মাজভাগ ককপিট আৰু কেবিনক একেলগে ৰাখি আছিল। যদি তেওঁলোকে এনেকৈ বেছি সময় উৰি থাকিলহেঁতেন, দুয়োটা অংশ ভাঙি গ'লহেঁতেন। মিমি টম্পকনিছে হুলুলুলৰ সৈতে যোগাযোগ কৰিল আৰু তেওঁলোকৰ অৱস্থাৰ বিষয়ে জনালে। তেওঁলোকক হুলুলুলৰ পৰিৱৰ্তে মাউথত লেণ্ড কৰিবলৈ কোৱা হ'ল, যিহেতু ই ওচৰত আছে। 1:48 তেওঁ মাউণ্ট টাৱাৰৰ সৈতে যোগাযোগ কৰিলে আৰু অৱস্থাৰ বিষয়ে জনালে। এতিয়ালৈকে বিমানখনৰ ছাদ উৰি যোৱা প্ৰায় 3 মিনিট হৈছিল, কিন্তু বিমানখন 14,000 ফুট তলত নামি আহিছিল। এই উচ্চতাত বেছিভাগ যাত্ৰীৰ বাবে উশাহ নিশাহ লোৱাত বেছি অসুবিধা পোৱা নাছিল। যিহেতু ই 3 মিনিটৰ ভিতৰত তললৈ নামিছিল, বেছিভাগ মানুহে অচেতন নহ'ল। অন্ততঃ হাইপক্সিয়াৰ বিপদ শেষ হ'ল। মিমি টম্পকনিছে মাউণ্ট এয়াৰপৰ্টৰ সৈতে যোগাযোগ কৰিল আৰু ক'লে যে সকলো জৰুৰীকালীন সেৱা সাজু ৰাখিবলৈ, কাৰণ যিকোনো হ'ব পাৰে। ফায়াৰ ফাইটাৰ আৰু উদ্ধাৰ বাহনসমূহ ৰানৱেত ৰখা হৈছিল। সকলোৱে এই বিমানখন লেণ্ড হোৱাটো অপেক্ষাত আছিল। 1 মিনিট পিছত বিমানখন 10,000 ফুট উচ্চতাত আহি পালে। তেতিয়া আন এটা সমস্যা দেখা দিলে। তেওঁলোকৰ সন্মুখত এখন 10,000 ফুট ওখ পৰ্বত আছিল, যাৰ নাম আছিল হালেকালা চামিট। এই পৰ্বতখন বিমান আৰু মাউণ্ট এয়াৰপৰ্টৰ মাজত আছিল। কেপ্টেইন ৰবাৰ্টে বিমানখন লাহে লাহেকৈ উৰালে, যিমান সম্ভৱ লাহে লাহে উৰালে। তেওঁলোকে লাহে লাহে উৰাই থাকিল। তেওঁলোকে দুটা দ্বীপৰ মাজেৰে বিমানখন কিবাকৈ লৈ আহিল আৰু এয়াৰপৰ্টৰ ফালে ঘূৰিল। এই সময়ত যাত্ৰীসকলে অৱস্থাটো ভালকৈ বুজিলে। তেওঁলোকে অৱশেষত বুজিলে যে বিমানখনক এজন পাইলটে উৰাই আছে। যেতিয়া বিমানখন মিমি টম্পকনিছে লেণ্ডিং গিয়াৰ খোলা চুইচটো টিপি দিলে। লেণ্ডিং গিয়াৰ 3টা ছেট চকৰি থাকিব লাগে, পিছফালে 2টা আৰু সন্মুখত এটা। পিছফালৰবোৰক মেইন গিয়াৰ বোলা হয়। ইণ্ডিকেটৰ দেখুওৱা হ'ল যে মেইন গিয়াৰ খোলা খাইছিল, কিন্তু নজৰ সন্মুখৰ চকৰিবোৰ সঠিকভাৱে খোলা হোৱা নাই। এতিয়া ক'বলৈ গ'লে সন্মুখৰ চকৰি বা নজ গিয়াৰ অবিহনে লেণ্ড কৰাটো সম্ভৱ। ইয়াক বেলি লেণ্ডিং বোলে, আৰু ইয়াক জৰুৰীকালীন ক্ষেত্ৰত কৰা হয়। কিন্তু এই বিশেষ ক্ষেত্ৰত য'ত বিমানখনৰ মধ্যভাগ ইমান দুৰ্বল আছিল আৰু ছাদ ইতিমধ্যে নোহোৱা হৈ গৈছে, পাইলটসকলে বেলি লেণ্ডিং চেষ্টা কৰিবলৈ ভয় খাইছিল, কাৰণ তেন্তে বিমানখন নিশ্চিত ক্ৰেছ হ'লহেঁতেন। আৰু যদি ফিউল টেংকত কিবা হৈছে, তেন্তে এই বিস্ফোৰণ হোৱাটো নিশ্চিত আছিল। And the condition it was in was that he didn't have a nose gear, because when the nose touched down on the runway, it would have broken the airplane apart, therefore breaking probably the fuel tanks apart, which could lead to a very dramatic fire and explosion. যদি এনেকৈ লেণ্ডিং কৰা হয়, তেনেহ'লে এটা ডাঙৰ বিস্ফোৰণ হ'ব পাৰে, কিন্তু আন কোনো বিকল্প নাছিল। তেওঁলোকে আন একো কৰিব নোৱাৰে। পাইলটসকলে এনেকৈ লেণ্ড কৰিবলৈ সিদ্ধান্ত ল'ল। যিমানে লেণ্ডিঙৰ বাবে ফ্লাইটখন আগবাঢ়ি আছিল, কিছুমানে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে, আন কিছুমানে চাৰিওফালৰ মানুহবিলাকক চাবলৈ ধৰিলে। এইটোৱে তেওঁলোকৰ শেষবাৰৰ বাবে একেলগে দেখা হ'ব পাৰে। বেছিভাগ যাত্ৰীয়ে এতিয়াও ভয়ানকভাৱে ভয় খাই আছিল। যেতিয়া বিমানখন তললৈ নামিল, ই পাৰ্শ্বৱৰ্তীভাৱে গতি কৰিবলৈ আৰম্ভ কৰিলে। পাইলটসকলে বুজিলে যে তেওঁলোকৰ বাওঁফালৰ ইঞ্জিনত কিবা হৈছে। তেওঁলোকে মেনুৱেলি ইঞ্জিন পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে পুনৰ আৰম্ভ কৰিব নোৱাৰিলে। এই সময়লৈ জৰুৰীকালীন সেৱাসমূহ ৰানৱেত সাজু আছিল। ফায়াৰ ফাইটাৰ, এম্বুলেন্স, উদ্ধাৰকাৰী দল সকলোৱে সাজু হৈছিল। 1:54 পাইলটসকলে মাউণ্ট টাৱাৰক জনালে যে তেওঁলোকক এয়াৰপৰ্টত থকা সকলো সঁজুলিৰ প্ৰয়োজন হ'ব। ইয়াৰ মাজতে ৰানৱেত থকা এজন ব্যক্তিয়ে ৱাইন কুকাৰৰ সৈতে বিমানক ট্ৰেক কৰি আছিল। তেতিয়া তেওঁ দেখিলে যে নজ গিয়াৰ খোলা খাইছিল। বিমানখন বেলি লেণ্ডিঙৰ প্ৰয়োজন নাই, তেওঁলোকে পাইলটসকলক জনালে। তাৰ পিছত 2:01 বিস্ফোৰণ হোৱাৰ ঠিক 13 মিনিট 42 ছেকেণ্ডৰ পিছত আলোহা এয়াৰলাইন্সৰ ফ্লাইট 243 ৰানৱে স্পৰ্শ কৰিলে। ব্ৰেক ব্যৱহাৰ কৰাৰ বাহিৰে কেপ্টেইনে অবিশিষ্ট ইঞ্জিনৰ থ্ৰাষ্ট ৰিভাৰ্ছৰ ব্যৱহাৰ কৰিলে। লগে লগে বিমানখন নিৰাপদে ৰৈ গ'ল। ৰানৱেত উপস্থিত জৰুৰীকালীন দলসমূহে সকাহৰ উশাহ এটা ল'লে। যাত্ৰীসকলক জৰুৰীকালীন নিগমৰ জৰিয়তে বিমানৰ পৰা নমাই অনা হয়। এইটো এটা বাস্তৱিক ভিডিঅ' আছে, চাওক।
যাত্ৰীসকলে কেপ্টেইনক প্ৰশংসা কৰিলে তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ বাবে ধন্যবাদ দিলে। যদিও বেছিভাগ মানুহ নিৰাপদ আছিল, বহুতো গুৰুত্বভাৱে আহত হৈছিল। এজনী 84 বছৰীয়া মহিলা যাত্ৰী যি চিট নম্বৰ 5ত বহি আছিল, তেওঁৰ মূৰ ফাটি গৈছিল। 6 নম্বৰ চিটত বহি থকা যাত্ৰীজনৰ হাত ভাঙি গৈছিল। 8 নম্বৰ আৰু 8Fত থকা যাত্ৰীসকল গুৰুত্বভাৱে আহত হৈছিল। মূলতঃ 4ৰ পৰা 7লৈকে থকা চিট নম্বৰত বেছিভাগ যাত্ৰীয়ে গুৰুত্বভাৱে আহত হৈছিল আৰু 8ৰ পৰা 21লৈকে থকা যাত্ৰীসকল কেৱল সামান্য আহত হৈছিল। ইয়াৰ বাহিৰে 21 জন যাত্ৰী আছিল যি একেবাৰে আহত হোৱা নাছিল। এয়াৰ হোষ্টেজ জেন চাটো অচেতন হৈ পৰিছিল। এয়াৰ হোষ্টেজ মিচেল হণ্ডা নিৰাপদ আছিল আৰু লেণ্ডিঙৰ পিছত তেওঁ যাত্ৰীসকলৰ সংখ্যা গণনা কৰিলে আৰু চালে যে কোনোবাই নোহোৱা হৈছে আৰু দেখা গ'ল যে সকলোৱে নিৰাপদ আৰু জীয়াই আছে এজনৰ বাহিৰে। 58 বছৰীয়া এজনী এয়াৰ হোষ্টেজ চিবিল লিঞ্চি এই ঘটনাত মৃত্যুবৰণ কৰা একমাত্ৰ ব্যক্তি আছিল। অনুসন্ধান দলসমূহে পিছত তেওঁক বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ শৰীৰ বিচাৰি নাপাল। তেওঁ চিৰদিনৰ বাবে সাগৰৰ গভীৰত নোহোৱা হৈ গ'ল। যেনেকৈ মই আৰম্ভণিতে ক'লো, এই ফ্লাইটখন বহু উচ্চতাত উপনীত হোৱা নাছিল। চিট বেল্ট চাইলেণ্টটো অন আছিল আৰু মানুহে চিট বেল্ট পিন্ধি আছিল। যদি 4ৰ পৰা 8 নম্বৰ চিটত বহি থকা মানুহবোৰে চিট বেল্ট নিপিন্ধিলেহেঁতেন, তেওঁলোক বিমানৰ পৰা উৰি গ'লহেঁতেন। এই ঘটনাৰ পিছত এই খবৰ বিয়পি পৰিল। এই বিমানসমূহৰ ফটোসমূহ ব্যাপকভাৱে সংবাদ মাধ্যমত প্ৰকাশিত হ'ল। ইয়াৰ পিছত আমেৰিকান নেশ্যনেল ছেফটি বোৰ্ডে অনুসন্ধানকাৰী এটা দল পঠিয়ালে এই ঘটনাৰ অনুসন্ধান কৰিবলৈ। এই ঘটনাৰ কাৰণ বিচাৰিবলৈ অনুসন্ধান দলে বিচাৰি পালে যে এই বিমানখনে 89,680 ফ্লাইট চাইকেল আৰু 30,496 ফ্লাইট আৰু সম্পূৰ্ণ কৰিছিল। ফ্লাইটখন বহুত দিন মেইনটেইন নকৰাৰ কাৰণে এনেকুৱা এটা দুৰ্ঘটনা হৈছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।